হেল্ল' ভিউৱাৰসকল, আজি অনুৰাগিনী ধাৰাবাহিকখন বহুত বেছি ভাল লগা হ'ব কিয়নো যোৱাটো খণ্ডত দেখিবলৈ পাইছিল যে ডিটিক লৈ যে যিমান টকা খৰচ কৰি হ'লেও সৌৰভে ডিটি বেমাৰ দেখাব বুলি কোৱাত ঋতিকেই বহুত জিতি কয় আৰু সৌৰভক সন্দেহৰ চকুৰে চায় আৰু আনফালে দেখিবলৈ পাব যে ডিটিয়ে প্ৰীতমক সকলো সঁচা কথা ক'বলৈ ক'ব আৰু প্ৰীতমে সকলো সঁচা কথা ডিটিৰ আগত কয়। তেতিয়াই ডিটিয়ে কথাবোৰ শুনি বহু দুখত ভাঙি পৰিব আৰু আনফালে দেখিবলৈ পাব যে সপোনে ঘৰত দেৰিকৈ সোমাব আৰু তাৰ গাৰ্লফ্ৰেণ্ড প্ৰিয়াই যে তাক ঘৰত থৈ যাবই সেয়া দেউতাকে দেখিব আৰু তাক বহুত গালি পাৰিব আৰু সপোনেও দেউতাকক বহুত বেয়াকৈ ক'ব। এতিয়া বাৰু সপোনৰ দেউতাকে কি কৰিব? বন্ধুসকল, আজি খণ্ডত দেখিবলৈ পাব যে সপোনৰ মাকে সপোনক গালি পাৰিব, প্ৰিয়াৰ লগত থকা সম্পৰ্কটোৰ কথা গম পায় আৰু ক'ব যে সমকক্ষ পৰিয়ালৰ লগত সম্পৰ্ক কৰিবলৈ শিক বুলি ক'ব। আনফালে দেখিবলৈ পাব যে ডিটিয়ে বেমাৰটোৰ কথা চিন্তা কৰিব আৰু শিখাৰ ঘৰৰ পৰা ওলাই যায় আৰু ডিটিৰ কাৰণে যে শিখা মনত কষ্ট পাব লগা হ'ল বুলি ক'ব আৰু সংসাৰৰ সকলো দুখ কষ্ট তাইৰ কাৰণে আহিল বুলি ক'ব। বন্ধুসকল, আজি অনুৰাগিনী ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লাগিব। কোনে কোনে অনুৰাগিনী ধাৰাবাহিকখন চাবৰ কাৰণে অপেক্ষা কৰি আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।